গাঁৱৰ ঘৰৰ পৰা আচলতে পথাৰলৈ ভালেমানখিনি বাটেই দূৰ হয়। মাজতে ৰাস্তাটো অলপ বেয়া আছে। মই অকণমান ৰাস্তাটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া সপন কাই ধান কঢ়িয়াই আছে কান্ধত লৈ। অৱশ্যে আমাৰে ধান কঢ়িয়াই আছে তেওঁ। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে প্ৰিয়াংশ ব্লগ। আজি মই এতিয়া বৰ্তমান আছোঁ সাপেখাতি ৰহণ শ্যামগাঁৱত। আচলতে এখন মোৰ নিজৰ গাঁৱে হয়। এতিয়া বৰ্তমান আঘোণ মাহ, ধান দোৱাৰ সময়। অলৰেডি ধান দোৱা হৈ গৈছে কিছুমান জেগাত, কিছুমান ঠাইত দোৱা হৈ গৈছে আৰু বহুতখিনি বাকী আছে। তাকে আজি খবৰ এটা কৰি যাওঁ বুলি গাঁৱলৈ আহিলোঁ। তাতে ভিডিঅ' এটাও বনালোঁ। আৰু মানুহ অলৰেডি ধান দাই বহুত মানুহ গুচি গ'লেই। তথাপি দুই এটা জেগাত আছে এজন দুজন। আপোনালোকক এতিয়া বহুত দূৰত আছে। জুম কৰি দেখাব লাগিব আৰু আহিবনে নাহে গম নাপাইছোঁ। কিন্তু মই এবাৰ আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিম, নহ'লে ওচৰলৈ যাবলৈ এবাৰ চেষ্টা কৰিম। চ' আজি এই ভিডিঅ'টো আহিলোঁ গাঁৱলৈ এটা ভিডিঅ' বনাওঁ বুলি। মই আপোনালোকক কৈছিলোঁ ওচৰৰ পৰা ধান দাই থকা দেখুৱাম বুলি। মোৰ বেক চাইডে দেখা পাইছে চাগে দুজনে ধান দাই আছে। আৰু এটা কথা, এইখিনি আমাৰ নিজৰ মাটিয়ে হয়, নিজৰ মাটিতে ধান দাই আছে। আজি দাৱনী মাত্ৰ দুজনে আহিছে, মানুহ আজি কম। দুজনে ধান দাই আছে। মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে। মই ওচৰলৈ যাম বাৰু, কথা পাতিম বুলি ভাবিছিলোঁ। এতিয়া কামত ব্যস্ত হৈছে, চ' মই ডিষ্টাৰ্ব নকৰোঁ, আমনি নকৰোঁ। ৰাতিপুৱাৰ পৰা আহি ধান দাই আছে, ভাগৰ লাগিছে চাগে। মই দূৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে চাগে দুজনে ধান দাই আছে। এইখিনি আমাৰ নিজৰ মাটিয়ে হয় আচলতে। চ' ওচৰলৈ আহি দেখাম বুলি কৈছিলোঁ, সেয়া আপোনালোকক এবাৰ মই দেখুৱাই দিছোঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, আৰু আলিৰ মাজেৰে খোজকাঢ়ি যোৱাৰ আমেজটোৱে বেলেগ।